हेलो गाइज वेलकम बैक टू आवर चैनल। आज रातिपुवा मैं खाना बनाइছোঁ কিন্তু सब्जी নাই এখেতক सब्जी আনিবলৈ কৈছোঁ। सब्जी আনিবলৈ যাব এতিয়া। মই ৰুটি বনালোঁ, দাইল বনালোঁ আৰু सब्जी কাৰণে অলপ যাব এতিয়া। सब्जी আনিব তাৰপিছত আৰু খাম। এতিয়া মই ভাবিছোঁ চুলিখিনি অকণমান তেল লগাই লওঁ। তেল মানে এইকেইদিন বন্ধ নহয়, দোকানত লগাবলৈ সময় পাইছোঁ, নহ'লে ক'ত আৰু তেল লগোৱা হয়, তেল লগোৱাই নহয়। গান গাবলৈ লাগিছে ৰাইজ, কেতিয়া যাব ক'ব নোৱাৰোঁ আৰু। চুলিত যে তেল লগোৱাই নহয়, মাহত মানে এবাৰ, কেতিয়াবা যে মাহত এবাৰো লগোৱা নহয়, সময়ে নাপাওঁ লগাবলৈ কিবা। আজি এইকেইদিন বন্ধত ছুটীত আছোঁ যে, সেইটো কাৰণে মানে নিজৰ কেয়াৰ ল'বলৈ সময় পাইছোঁ অকণমান। সেইকাৰণে চুলিখিনি অকণমান স্কিন কেয়াৰ কৰি লৈছোঁ এই বন্ধতে মানে। চুলিত তেল নলগালে নহয় ইমান ৰাফ হৈ যায়, সেইকাৰণে চুলিত মানে তেল পৰাপক্ষত লগাবই লাগে দেই। এতিয়া মই একদম পূৰা তেল চেল লগাই খাই বৈ আজৰি আৰু এফালে এখেতে গান গাবলৈ লৈছে। মই পূৰা এনজয় কৰিবলৈ বহি আছোঁ। আপোনালোকৰ শ্বৰ্টছত দেখাই দিম গানটো, আৰু শ্বৰ্টছত আচলতে অকণমানহে দিব পাৰোঁ যে, আপোনালোকৰ যদি পূৰা গানটো লাগে নহয়, আজি লাইভ আহিম বুলি ভাবিছোঁ, চাওঁ কি হয়। যদি লাইভত দিব পাৰোঁ তেতিয়া ঠিক আছে। আজি মই তো ডক্টৰ বেজবৰুৱাৰ গান আছে না ঠিক সুরাত মগন গোয়াল রাতি মুন গুলাহ কি কলেজ কাৰ ৱাছ কৰিবলৈ যাম। ওকে ইও উঠিলে, ইও যাব এতিয়া। ইয়াক লৈ যাবানে? লৈ যাম। মই গা ধুওঁগৈ, চুলিত তেল ঘঁহি থোৱাহে আছে। চাচু যায়গা। আজি আমি হেৰি কৰিম নেকি, লাইভ ভিডিঅ' আহিম নেকি? তুমি গান গাবা। অঁ, লাইভ আহিম নেকি? মই কি গান গাম? তুমি গানবিলাক নহ'লে 1 মিনিটে গান মই দিব পাৰিছোঁ ন। চবেইকেইজনী বেছি গান শুনিব বিচাৰিছে। আহিবা ঠিক আছে। অ'কে। যদি মই লাইভ ভিডিঅ' আহোঁ, মই কমিউনিটি পষ্টত দি দিব লাগিব ন, চবেই গম পাব তেতিয়া। ইমে বলো, ইমে वही तो मांग रहा था वो, ये मांग रहे थे मुझे कि আপুনি কৈছোঁ নেকি মই কি মই হিন্দীয়ানো ভুল হয় ইয়াক কিন্তু বেছি ৰেচপেক্ট দি কওঁ আৰু প্ৰকাশকেনো ৰেচপেক্ট নিদিওঁ। মই জেনিথক বেছি ৰেচপেক্ট দিওঁ। क्योंकि आई लव जेनू नेनू नेनू नेनू। ইহঁতি কাৰ ধুই আছে, মই যাওঁচোন এবাৰ চাই আহোঁগৈ। ঘৰৰ মানে এচিটোৰ পৰা ওলাই আহিলে মুখখন একদম পুৰি যায়গৈ, ভমককৈ ধৰিছে একেবাৰে। এতিয়া ছুটি বুলি পূৰা আৰামত আছোঁ। সোমবাৰৰ পৰা আকৌ অফিচ ষ্টাৰ্ট হৈ যাব। গৈ চাই লওঁ। कार धुलसे ने नीचे धुलसे ये कार धुला रहे हैं या अपने आप को धो रहे हो भाई? ओ ये নিজকে ধুইছে, কাৰ ধোৱা নাই আৰু না। তিয়াই দিলে গোটেইখন, নিজকে ধুইছে, মোক গোটেই তিয়াই দিলে পাছফালে। চাওকচোন গোটেই তিয়ালে, पूरा भिगा दिया मुझे। आई थी इमे মোৰ স্কুটি ধুই দিছে ইমান কামিকা ল'ৰা। स्वीटी तुम्हारे लिए डिमांड आया है, এটা বিহু গান গাব লাগে। বিহু গান এটা গাব শুনাব কৈছে, গাবানে? বিহু গানটো অলপ মোক শিকাব লাগিব। শিকাও আকৌ, মই দুজনে গাবই নাজানো।
এয়া আজি আমাৰ লাঞ্চ এফালে হৈছে পালেং আলু ভাজি ভাত মাছ ফ্ৰাই দাইল চালাড আৰু এইটো ই আনিছে আলু আলু কি কৰিবা হে পুপু খাই লওঁ আমি ইয়াত খাওঁ কাৰণ এইফালে এচি আছে যে সেইটো কাৰণে গা পা ধুই আজৰি হৈ আহিলোঁ মই চুলি তুলি ধুই ল'লোঁ কিন্তু সিহঁতে দৰ্জা চৰ্জা খুলি থৈছে এচি নাই ফেন নাই কিয়া He is the one of the greatest leader in this country. He is not as Mahendra মানে Singh. কিবা নহয় কিবা জমনি কৰি এটা ৰিলো বনাই ল'লোঁ 2 মিনিটতে আৰু এতিয়া আমি যাবলৈ লৈছোঁ অকণমান সাৰ দিয়া আমি যাওঁ এতিয়া অকণমান বৰফৰ পানী লৈ আহিছে আৰু ই চেলেকি আছে দেখিছেনে যাওঁ কিবা কিনি দিম বুলিতো কৈছে এখেতে কি কিনি দিয়ে এতিয়া দুইটাই ট্ৰেইনিং কৰি আহিছে দেখিছে ভালকে দুটাই এটা ভিডিঅ' বনাই ল'ব লাগিছিল चलो चलो आजा आजा जयमन बहुत अच्छा लग रहा है पहले तुम यहाँ आ जाओ फिर खड़ा कर देना প্ৰথম বইজ সেকশনতে আহিছোঁ এওঁলোকৰ বজাৰ কৰি ল'বৰ কাৰণে এখেতৰ হেনো কাপোৰে নাই গৰমত পিন্ধি মোক তো ভাল নাই লগা এইফালৰ পৰা আৰু আন্ধাৰ দেখিছে ভালেই লাগিছে কিন্তু ইমানো ভাল লগা নাই আন্ধাৰা দিখ ৰहा है सामने आओ तो কেনেকুৱা লাগিছে ভাল লাগিছে ন ইমান ভাল লগা নাই অলপ ভাল লাগিছে অলপ ভাল লাগিছে हाँ वो उधर बदमाशी में थोड़ा लग जाएगा क्या बोल रहे हैं सही है सही लग रहा है मैंने इनको कपड़ा अच्छा ভাল লাগিছে ভাল লাগিছে हाँ वो भी ले लो कि एक सिर्फ भी दोनों ले लो ग्रीन वाला हाँ छोटा बजले हो गए सही लग रहा है सही लग रहा है हाँ उधर सीढ़ियाँ है ओके হাজবেণ্ড আৰু বেটা দুইটাই একে টুইনিং কৰি গৈছে যে সেইটো কাৰণে মই ভাবিছোঁ এটা ভিডিঅ' বনাই থওঁ দুইটাই মিলাই মিলাই টি চাৰ্ট পিন্ধি গৈছে নালাগে নেই हमको नहीं चाहिए चलो 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 लेट हो चलो बेबी जेमी जेमी मेरे এই আবেলি সময়ত সদায় কিবা নহয় কিবা এটা খাইছে চকোজ খাই নহ'লে মই কিবা কিবি বনাই দিওঁ সৰু সুৰা বস্তু তাকে ইয়াৰ খুব ভোক লাগিছে সময় মানে পাৰ হৈ গ'লগৈ এতিয়া ৰাতি 7:30 8টা বাজিব হ'ল ভোকত তৎপোৱা নাই কলকে কিনি খুৱাই দিছোঁ ইমান বজাৰ কৰি আহিছে মোকো কিনি দিলে বাৰু ই আপোনালোকক গৈ পাই দেখাই আছোঁ ৰ'ব পিন্ধি নেদেখাওঁ মই এনেই দেখাম আৰু গধূলি হ'ল আন্ধাৰ হ'লহি এতিয়া ভাত খাই শুবই হ'ব হা 7:30 8টা বাজিব হ'ল চাগে पिंडी केতিয়াবা দেখাম পাছত মই আজি এনে इधर भी है क्या इधर भी केला हो गया ना केला खाई लिया है इने দেখাই দিম আপোনালোকক কি কিনিলো বাকি পাছত কেতিয়াবা পিন্ধিলে দেখিব
হেল্ল' গাইজ, আমি আহি পালোহি আৰু মই ভাবিছোঁ মুখ হাত ধোৱাৰ আগতে আপোনালোকক মই বস্তুকেইটা দেখাই লওঁ। প্ৰথমতে এই বেবীৰ কাৰণে কিনিছোঁ এইটো পেণ্ট, এটা হাফ পেণ্ট, চব পেণ্টালুনৰ পৰাই কিনিছোঁ আজি। কিমানৰ বজাৰ কৰিছোঁ, 20,000 মানৰ বজাৰ কৰিছোঁ আজি। এইটো টি চাৰ্ট এটা, প্ৰথমতে বেবী বস্তুকেইটা দেখাই লওঁ। এইটো এটা পেণ্ট বেবীৰ কাৰণে, এইটো এটা পেণ্ট আৰু এইকেইটা যোৰা হিচাপে মানে পেণ্ট আৰু হাফ পেণ্ট আৰু এইটো টি চাৰ্ট, হাফ টি চাৰ্ট, হাফ পেণ্ট, চব বেবীৰ কাৰণে এইবিলাক। এইটো এটা টি চাৰ্ট, তাৰ লগত এইটো পেণ্ট আৰু এইটো ছিংগল এটা টি চাৰ্ট কিনিলোঁ, ছিংগল টি চাৰ্ট। ইমানেই হৈছে বেবী বস্তু। এইবাৰ মই মোৰ বস্তুকেইটা দেখাওঁ। মই কিনিলোঁ এইটো এটা হাফ পেণ্ট আৰু ইয়াৰ লগত এটা চাৰ্ট কিনিলোঁ, এইটো তাৰপাছত এইটো স্কাৰ্ট নিচিনা যে পেণ্টটো, পেণ্ট কিন্তু মানে স্কাৰ্ট নিচিনা যে, এইটো পেণ্ট হয় মানে হাফ পেণ্ট, তাৰ লগতে এইটো স্কাৰ্ট, এইটো আৰু ইয়াৰ ওপৰত পিন্ধিবলৈ এইটো দুটা। আৰু মোৰ ইমানেই বস্তু আৰু ঘৰত পিন্ধা কেইটামান টি চাৰ্ট কিনিলোঁ। একে হাজবেণ্ডে প্ৰকাশে কৈছে কি একে পিন্ধিব নহয়, সেইকাৰণে তাৰ কাৰণে এটা, মোৰ কাৰণে এটা টি চাৰ্ট ঘৰত পিন্ধিবৰ কাৰণে। তাৰপিছত ইয়াৰো দুটা, এটা প্ৰকাশৰ এটা মোৰ, আৰু এটা প্ৰকাশৰ আৰু এটা মোৰ। তাৰপাছত এইটো এটা প্ৰকাশৰ, এটা মোৰ, ইমানকেইটা। তাৰপাছত এইটো প্ৰকাশৰ হাফ পেণ্ট, এইটো প্ৰকাশৰ চাৰ্ট, এই পেণ্টৰ লগত মানে এইটো চাৰ্ট। আৰু এটা কিনিছে এইটো, ইয়াৰ লগত পেণ্ট এইটো। তাৰপিছত এইটো এটা টি চাৰ্ট কিনিছে, প্ৰকাশৰ টি চাৰ্ট, এইটো এটা পূৰা খুলি দেখুওৱা নাই আৰু মই কেতিয়াবা পিন্ধিব নহয় তেতিয়া দেখিব আৰু। তাৰপাছত আৰু এইকেইটা অনুপৰ হয়, অনুপৰো সেই একে পেণ্ট কিনিছে, হাফ পেণ্ট আৰু লগতে এইটো টি চাৰ্ট এটা, এইটো দুটা, এইটো এটা চাৰ্ট কিনিছে অনুপৰ আৰু এটা টি চাৰ্ট। এইটো বাছ, ইমানেই আমাৰ বজাৰ আজি। ইমান বজাৰ দেখিছেনে? ঠিক আছে গাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। গৌৰীয়ে খানা বনাই আছে, বনাবলৈ তাইক ফোন কৰি দিলোঁ, কাৰণ জেনিথে একো খোৱাই নাই আবেলি। তাক একদম কলটো খুৱাই আনিছোঁ, ৰাস্তাত দেখিছে নহয়, ভোকতে কল এটা খাই লৈছে। তাৰপিছত এতিয়া ভাত খাম আৰু। আজিলৈ আহিছোঁ, আপোনালোকক পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। টিল দেন বাই। কিমান সোপা বজাৰ হ'ল আজি, গোটেইখিনি মই এনেকৈ এৰেঞ্জ কৰি দেখাই দিছোঁ কিমান বজাৰ হ'ল।